2026 যদি আপুনি এজন সাকসেসফুল ইউটিউবাৰ বনি ইনকাম কৰিব বিচাৰে এই ভিডিঅটো হেকলৈকে চাওক ঘৰতে বহি ইনকাম কৰিব পাৰিব এনেকুৱা কেইটামান কেটাগৰী বিষয়ে ক'বলৈ ওলাইছো আজি না ফেস দেখাব লাগে না ভয়েস ইউজ কৰিব লাগে এইটো এটা পাৰফেক্ট ভিডিঅ যদি ভিডিঅটো চাই আছে ইমানলৈকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰিলে কেৱল মাথো ডাটাটো ইউজ হ'ব কিন্তু লৰা এজন আগুৱাই যাব তো সাবস্ক্ৰাইব কৰি লওক এণ্ড নাও ভিডিঅটো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট এটা এডিটিং সফটওয়্যাৰ লাগিব গুগলত বহু কেইটামান এডিটিং সফটওয়্যাৰ পাব যেনে VN ইনশৰ্ট কাইনমাষ্টাৰ ডাউনলোড কৰি ল'ব সেকেন্ড নলেজ লাগিব এডিটিং কৰিব জানিব লাগিব প্ৰপাৰ আপলোডিং প্ৰসেস কিদৰে আপলোড কৰিব লাগিব ইউটিউবত হ্যাশট্যাগ বহাব লাগিব ডেসক্ৰিপচনত কি লিখিব তাৰ নলেজ থাকিব লাগিব 3 নম্বৰ একাগ্ৰতা লাগিব কনসিস্টেন্সি টাইমৰ মতে ভিডিওটো আপলোড কৰিব লাগিব ডেইলি এটা নাইবা সপ্তাহত মিনিমাম 3টা ভিডিও আপলোড কৰক অলসো আই ৰিকমেন্ড ফাৰ্ষ্ট ৰিঅ্যাকশন ভিডিও তো এইবোৰ সব ৰিঅ্যাকশন ভিডিওত বহুত ভিউজ পাব পাৰি 17 লাখ 2.2 ক্ৰোৰ্ছ তেনেকৈ বহুত ভিডিও ভাইৰেল হয় ৰিঅ্যাকশন ভিডিও আৰু সিম্পল কেইটামান স্টেপ ফলো কৰিলে ৰিঅ্যাকশন ভিডিও বনাব পাৰি তো ফেসবুক ইনষ্টাগ্ৰামৰ পৰা ভাইৰেল ৰিল কেইটামান ডাউনলোড কৰি কোনোবা এটা এডিটিং সফটওয়্যাৰত গৈ মানে এডিটিং যাতে কপিৰাইট নালাগে ইউটিউবত আপলোড কৰোঁতে অলপ এডিটিংটো অলপ নিজে কৰিব লাগিব সেকেন্ড হল এআই ভিডিও ৰিসেন্টলি বহুতো ভিউজ পাব পাৰি এআই ভিডিওত 96 লাখ দেখিছেনে প্ৰতিটো ভিডিওত লাখত মিলিয়নত ভিউজ পাব পাৰি এআই ভিডিও এটা বৰ্তমান ট্ৰেন্ডিঙৰ এআই ভিডিও ৰিল চলি আছে তো এআই ভিডিও বনাব পৰা কেনেকৈ বনাব লাগিব হেবিলাক যদি লাগে কমেন্ট কৰা কমেন্টত মই কেনেকৈ বনাব লাগিব নেক্সট ভিডিও এটা আপলোড কৰিম তো থাৰ্ড হল ফেক ৰিলেটেড চেনেল ফেক চেনেলবিলাকত কোনোবা এটা ইউটিউব চেনেল ফলো কৰিব লাগিব যিবোৰ চেনেলত ভিউজ সাবস্ক্ৰাইবাৰ বেছি আছে তেনেকুৱা ভিউজ বেছিকৈ পোৱা মিলিয়নত ভিউজ যোৱা এটা ভিডিও এটা কপি কৰি মেলি ডাউনলোড কৰি মেলি অলপ এডিটিং কৰা এডিটিং কৰিলেহে কপিৰাইট নালাগে তো কপিৰাইট কিবা এটা মিউজিক নলগা মিউজিক এটা লগাই দিয়া মিউজিক এটা লগাই মেলি আপলোড কৰিলে ভালদৰে আপলোড কৰিলে হ্যাশট্যাগ ডেসক্ৰিপচন ভালদৰে যদি বহুৱা তেতিয়া ইনো ভিউজ পাবাই তো গতিকে ফেক ৰিলেটেড চেনেলো খুলিব পৰা চাই নম্বৰ হ'ল গেমিং চেনেলত কোনো ফেস ওভাৰ ভয়েস ওভাৰ একো কৰিব নালাগে অকল গেম খেলা ফ্ৰী ফায়াৰ BGMI এনি গেম খেলি মেলি অলপ ভিডিও চিডিও আপলোড কৰা এনেই ডাটা থকাতকৈ ইউজ কৰা ডাটাবিলাক ডেইলি এটা ভিডিও আপলোড কৰা নাইবা ডেইলি সপ্তাহত 3টা ভিডিও নাইবা 2টা ভিডিও আপলোড কৰা আল্টিমেটলি তোমাৰ কমিউনিকেশ্যন স্কিলো বাঢ়িব কেনেদৰে কথা পাতিব লাগিব কেনেদৰে কি কৰিব লাগিব এনে ট্ৰাই কৰা